28 তাৰিখে হায়াৰ ছেকেণ্ডাৰী ৰিজাল্ট দিলে। বহুতে ভাল ৰিজাল্ট কৰিলে আৰু বহুতে অলপ বেয়া হ'ল। আমাৰ অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই সেই ৰিজাল্টৰ বিবৃতি দিলে ফেচবুকত, আৰু ফেচবুকত পোষ্টটো আপোনালোকক দেখুৱাই দিছোঁ কোনে কিমান পাছ কৰিলে। আপোনালোকে ইয়াতে দেখিবলৈ পাব কলা শাখাত কিমানে দিছিল আৰু কিমানে পালে, বিজ্ঞান শাখাত কিমানে পালে, বাণিজ্য শাখাত কিমানে পৰীক্ষা দিছিল আৰু কিমানে পাছ কৰিলে, বৃত্তিমূলক পাঠ্যক্ৰমত কিমানে দিছিল আৰু কিমানে পাছ কৰিলে, ইয়াত সকলোবিলাক তথ্য আছে। মুঠ কিমানে দিছিলে 3,30,798 গৰাকী দিছিলে আৰু উত্তীৰ্ণত 81% হৈছে। বাকীখিনি কি হৈছে, অলপ ফেইল কৰিলে, 81.something%। এতিয়া মই অসমৰ ৰাইজক আৰু ৰণোজ পেগুক ডাঙৰীয়াক, অসমৰ যিহেতু শিক্ষামন্ত্ৰী, তেখেতক সুধিব বিচাৰিছোঁ, এই যে তথ্যবিলাক যে আপুনি দিলে, ঠিকে আছে, এই তথ্যবিলাকত প্ৰাইভেট স্কুলৰ পৰা কিমানে পাছ কৰিলে আৰু গভৰ্ণমেণ্ট স্কুলৰ পৰা কিমানে পাছ কৰিলে তাৰ তথ্য আপোনালোকে দিছেনে? আপুনিতো এজন চৰকাৰী মন্ত্ৰী, জনসাধাৰণৰ কাৰণে কাম কৰে, আপুনিতো চৰকাৰী খণ্ডৰ কাৰণে কাম কৰে। ইয়াত ব্যক্তিগত খণ্ড আৰু চৰকাৰী খণ্ডৰ মাজত পাৰ্থক্যটো আপুনি দিলেনে? যে এই ৰিজাল্ট যে দিছে, এই ৰিজাল্টত চৰকাৰী খণ্ডৰ কিমান উন্নতি হৈছে, অগ্ৰগতি কিমান, চৰকাৰী বিদ্যালয়বিলাকৰ ৰিজাল্ট কেনেকুৱা, সেইটো দিলেনে? নিদিয়ে। কাৰণ চৰকাৰী বিদ্যালয়বিলাক ব্যক্তিগত বিদ্যালয়তকৈ কম পাৰফৰ্মেঞ্চ কৰে, পাৰফৰ্মেঞ্চ কম, ৰিজাল্ট কম। গতিকে সেইবোৰ নেদেখুৱায় আপোনালোকে। প্ৰশ্ন এটাই যে ব্যক্তিগত খণ্ডবিলাক বেলেগকৈ দেখুৱাওক আৰু চৰকাৰী খণ্ডৰ স্কুলবিলাকৰ ৰিজাল্ট বেলেগকৈ দেখুৱাওক। তেতিয়া গম পাব ৰাইজে যে চৰকাৰী বিদ্যালয়ত আচলতে কি হৈ আছে। ধন্যবাদ।